হেল্ল' ৰাইজ, তো আজি মই গৈ আছো গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত এটা মন্দিৰ, য'ত আমাৰ ছোৱালী মানুহৰ পিৰিয়ডছটোক পূজা কৰা হয়। এই পূজা উপলক্ষে তাত এখন মেলা বহে আৰু এই মেলাখনৰ নাম হৈছে অম্বুবাচী মেলা। অম্বুবাচী মেলাত হাজাৰ হাজাৰ ভক্তগণৰ সমাগম দেখিবলৈ পোৱা যায়। কিন্তু মই এটা কথা বুজি নাপাওঁ যে আমাৰ সমাজত এতিয়াও কিছুমান এনেকুৱা মানুহ আছে যিয়ে আমাৰ পিৰিয়ডছটোক অপবিত্ৰ বুলি ভাবে, কিন্তু এই অপবিত্ৰ বুলি ভবা মানুহবিলাকেও কিন্তু এই মেলাত দেখিবলৈ পোৱা যায়। বাৰু যদিও মই গুৱাহাটীত থকা 5 বছৰে হ'ল, কিন্তু আজিলৈকে মই অম্বুবাচী মেলালৈ গৈ পোৱা নাছিলোঁ। তো এইবাৰ প্ৰথমবাৰৰ বাবে মই অম্বুবাচী মেলা দৰ্শন কৰিলোঁ। যিহেতু আমি খালী ভৰিৰে যাব লাগে, তো ৰাস্তাত এনেকৈ ধুনীয়া কণ্ডিৰো যোৱাতে পানীৰো যোগান ধৰা হয় আৰু বাচ্চাসকলৰ বাবে কেণ্ডিৰো যোগান ধৰে। আৰু এই আইতাজনীক দেখিছেনে, মনত কিমান দৃঢ় বিশ্বাস থাকিলে এইটো বয়সতো আঙুন ধৰি ধৰি খালী ভৰিৰে ইমান দূৰ খোজকাঢ়ি আহিছে। চেলুট দে আইতা আপোনাক। তো আজিলৈ বাই বাই ৰাইজ, নেক্সট আকৌ এটা মিনি ব্লগত লগ পাই আছোঁ।